এইখন সময়তে দৈত্যপতিয়ে আমাক যি কৰা কৰিব কোনো শাস্তিৰে চিন্তা নকৰি এওঁক আমি তেওঁৰ চৰণত দিওঁ গোটাই প্রহ্লাদ আহা বাসা বারো কোয়াশন কতদিন গুরুর গৃহত থাকি তুমি কি শিক্ষা লাভ করিলা শুনা তেনে স্থিৰ কৰি মন কোৱা বাসা শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু আৰু কি শিক্ষা লাভ কৰিলি প্ৰহ্লাদ গুণাঙ্গার অধম ব্রাহ্মণ দুয়ো এনেকি শিক্ষা দিলি প্ৰহ্লাদক মোৰ দৈত্যপতি কোৱা মাৰিলেও মাৰক কাটিলেও কাটক অকাই অতিকে অবাধ্য এই প্ৰহ্লাদ কুমাৰ প্ৰহ্লাদ যিমানেই কৰিছো মৰম সিমানেই সি মতলীয়া হৰিৰ নামত সঁচা জানো ব্ৰাহ্মণৰ কথা হয় পিতা গুৰু দুজনাৰ কথা অসত্য বুলি কওঁ কেনেকৈ তাৰ উপৰি যি সত্য তেওঁৱে ভগৱান প্ৰহ্লাদ অসত্য বুলি কোৱাৰ সাধ্য নকৰিবি উচ্চাৰণৰ সেই ভণ্ডাচাৰী ঈশ্বৰৰ নাম ভণ্ড আৰু আমাৰ কদুই ভোগ্যত নয় ভাবিছিলো দুইজন উপযুক্ত বুলি কিন্তু এতিয়াহে পাৰিছো বুজিব অপদাৰ্থ দুজন পিতা গুৰু দুজনাক মিছাতেই খং নকৰিবা মইহে হয় নাম নোলোৱাকৈ কুলৰ কন্তক অতিশয় ঘৃণা কৰোঁতক কাল তোৰ চাপিছে ওচৰ চাম বাৰু কেনেকৈ ৰক্ষা কৰে আজি নাৰায়ণে তোক পিতা তুমি তোমাৰ কাৰ্য কৰি যোৱা হৰিয়ে মোক ৰক্ষা কৰিব বেছ তেন্তে প্ৰহ্লাদ কাটা কিবা হেতু মাতিলা দেখক কি কাৰ্য আমি কৰিম সাধন কৌক দৈত্যৰাজ বলি খাবলৈ আজি কাক নিব লাগে এটি গুৰুতৰ কাৰ্য কৰিব লাগিব সাধন পাৰিবি নিশ্চয় পাৰিম মহাৰাজ তেন্তে শুন লৈ যা এই আবাধ্য বালকক হাতে কলে লৌহ জিঞ্জিৰি লগাই বদ্ধ ভূমিলৈ আমাৰ কেনেকৈ ৰক্ষা কৰে নাৰায়ণ যা
কিবা ধৰে মাটিৰ মুখ